নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাইছেই যে WPLৰ ফাইনেল মেচ আজি আৰম্ভ হ'বলৈ গৈ আছে মুম্বাই বনাম দিল্লীৰ মাজত। তো এই মেচটো কিমান বজাৰ পৰা আৰম্ভ হ'ব, কোনটো দল বেছি শক্তিশালী, হেড টু হেড ৰিপৰ্টত কোনটো দল আগবাঢ়ি আছে আৰু আমাৰ জিন্তিমণি কলিতাই প্লেইং 11ত থাকিব নে নাথাকে সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম আৰু লাইভ ষ্ট্ৰীমিং আপোনালোকে কিহত চাবলৈ পাব সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, জিন্তিমণি কলিতাক যদি ভাল পায় ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি প্ৰথমতে চাই লওঁ আহক হেড টু হেড ৰিপৰ্ট। দিল্লী বনাম মুম্বাইৰ মাজত দুখন মেচ হৈছে। তো এখন মেচত দিল্লীয়ে জিকিছে আৰু এখন মেচত মুম্বাই ইণ্ডিয়ান্স দলটিয়ে জিকিছে। তো দুয়োজনে হেড টু হেড ৰিপৰ্টত সমানে আছে। তো আমি মুম্বাই ইণ্ডিয়ান্স দলটিৰ প্লেইং 11 চাবলৈ গ'লে অপেনিং কৰিব য়ষ্টি ভাটিকা আৰু হাৰ্লি মেথৰে। 3 নম্বৰত আহিব নৰ্থ স্কোভাৰ, 4 নম্বৰত আহিব হাৰমানপ্ৰীত কৌৰ। তো যোৱা মেচখনৰ দৰেই প্লেইং 11 হ'বলৈ গৈ আছে মুম্বাই ইণ্ডিয়ান্স দলটিৰ। 10 নম্বৰত আছে আমাৰ অসম কন্যা জিন্তিমণি কলিতা। তো আমি যোৱা মেচখনত দেখিছিলোঁ যে জিন্তিমণি কলিতাই 1 অভাৰত 2 ৰান দি এটা উইকেট লাভ কৰিছিলে আৰু আমাৰ অসমৰ বাবে সুনাম কঢ়িয়াই আনিছিলে জিন্তিমণি কলিতাই। তো আজি কি কৰিব পাৰে চাব লগা হ'ব। তো আৰু দিল্লী কেপিটেলৰ প্লেইং 11 চাবলৈ গ'লে দিল্লী কেপিটেলৰো চেম টু চেম যোৱা মেচৰ দৰে প্লেইং 11 হ'বলৈ গৈ আছে। তো মেচটো আৰম্ভ হ'বলৈ গৈ আছে সন্ধিয়া 7:30 পৰা। আপোনালোকে 7:30 পৰা লাইভ ষ্ট্ৰীমিং চাবলৈ পাব। তো কোনটো দল বেছি শক্তিশালী চাবলৈ গ'লে হেড টু হেড ৰিপৰ্টত দুয়োজনে সমানে আছে। তো মোৰ হিচাপে হয়তো মুম্বাই ইণ্ডিয়ান্স দলটিয়ে খিতাপ জিকিবলৈ সক্ষম হ'ব। তো আপোনালোকে কি ভাবে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু লাইভ ষ্ট্ৰীমিঙৰ কথা ক'বলৈ গ'লে আপোনালোকে টিভিত চাবলৈ গ'লে স্পৰ্টছ 18ত লাইভ চাব পাৰিব আৰু যদি মোবাইলত চাব যায় তেনেহ'লে আপোনালোকে জিঅ' চিনেমাত লাইভ চাব পাৰিব।